হেল্ল' ষ্টুডেণ্ট সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ বিজ্ঞানত থকা 6 নম্বৰ অধ্যায় বল আৰু চাপ। ষ্টুডেণ্টছ তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, কাৰণ এইটো ক্লাছত এইটো পাঠৰ অন্তৰ্গত এক্সাৰচাইজত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা। এতিয়া তোমালোকৰ এক্সাৰচাইজত 1 নম্বৰ প্ৰশ্নত দিয়া আছে যে বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব যে বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হ'ল ক নম্বৰ উদাহৰণ, টেবুলৰ ওপৰত থোৱা কিতাপ এখন লৰচৰ কৰা। স্থিৰ অৱস্থাত থকা কিতাপ এখনক গতিশীল কৰিবলৈ ইয়াক ঠেলিব বা টানিব লগা হয়। আৰু খ নম্বৰ উদাহৰণ হ'ল যে দুৱাৰ এখন খোলা বা বন্ধ কৰা। দুৱাৰ এখন খুলিবলৈ বা বন্ধ কৰিবলৈ ইয়াক ঠেলা বা টনা কাৰ্যৰ প্ৰয়োজন হয়। এতিয়া 2 নম্বৰ প্ৰশ্ন, বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া। উত্তৰ হ'ব বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ'ল ক নম্বৰ উদাহৰণ হৈছে যে আঠাৰ লদাত হেঁচা দিয়া। এখন থালত থোৱা আঠাৰ লদা, মানে এই ৰুটি বনাওঁতে যে আঠা পানীত মিহলাই লদা বনায় সেইটোৰ কথা কৈছে। লদা এটাক হাতেৰে তললৈ হেঁচি দিলে বা বেলি ৰুটি বনালে বল প্ৰয়োগৰ ফলত ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটে। আৰু খ নম্বৰ উদাহৰণ হ'ল বেলুন বা ৰবৰৰ বল চেপি ধৰা। দুয়োখন হাতৰ তলুৱাৰ মাজত ফুলাই থোৱা বেলুন এটা চেপি ধৰিলে অথবা টেবুলৰ ওপৰত থোৱা ৰবৰৰ বল এটা হেঁচি ধৰিলে ইয়াৰ আকৃতিৰ সলনি হয়। এতিয়া 3 নম্বৰ প্ৰশ্ন কৈছে তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা। তলত কিছুমান খালী ঠাই দিয়া আছে, এইবোৰ পূৰ কৰিব লাগে। মই উত্তৰটো সুন্দৰকৈ লিখি দিছোঁ, ৰঙাকৈ দি দিছোঁ। তোমালোকে এই খালী ঠাইবোৰ কিতাপত লগে লগে লিখি যাবা, তেতিয়াহ'লে তোমালোকৰ প্ৰশ্নৰ উত্তৰবোৰ ৰেডি হৈ থাকিব। পৰীক্ষাৰ আগত তোমালোকে সোনকালে ৰিভিজন কৰিব পাৰিবা। ক নম্বৰত দিয়া আছে কুৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল কি কৰিব লাগে? টানিব লাগে। খালী ঠাইত কি হ'ব? টানিব লিখি দিবা। তাৰপিছত 2 নম্বৰত দিয়া আছে যে এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে কি কৰে? আকৰ্ষণ কৰে। খালী ঠাইত কি হ'ব? আকৰ্ষণ। এই ৰঙাটো হৈছে খালী ঠাইত লিখা উত্তৰ। তাৰপিছত 3 নম্বৰত দিয়া আছে যে বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰিবলৈ আমি ইয়াক ঠেলিব লাগিব। ঠিক আছে, কি কৰিব লাগিব? ইয়াত হ'ব ঠেলিব লাগিব। তাৰপিছত নেক্সট 2 নম্বৰত দিয়া আছে এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক কি কৰে? বিকৰ্ষণ কৰে। কি কৰে? বিকৰ্ষণ কৰে। মনত ৰাখিবা ভালকে, বিকৰ্ষণ কৰে। এতিয়া 4 নম্বৰ প্ৰশ্নত কৈছে এজন ধনুধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধাৱমান হয়। কথাখিনিৰ আধাৰত তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা। এইকেইটা খালী ঠাইবোৰত ব্যৱহাৰ কৰি পূৰ কৰিব লাগিব এই শব্দকেইটা। যেনেকৈ এই নম্বৰত দিয়া আছে ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়। যেতিয়া ধনুত থকা এনেকুৱা এটা, এইটো হ'ল ধনু, এইটো হ'ল ৰবৰ, এইটো কি কৰে? এইটো টানি দিয়াৰ লগে লগে কি কৰে? এইটো আকাৰটো পৰিৱৰ্তন হয়। চ' ইয়াৰ খালী ঠাইত হ'ব আকৃতিৰ পৰিৱৰ্তন। এই আকৃতি শব্দটো আমি ক'ৰ পৰা লৈছোঁ? ইয়াৰ পৰাই লৈছোঁ। ইয়াত দিয়া আছে গোটেইখিনি উত্তৰ, কোনটো কাৰ লগত বহিব অকল মিলাই দিলে হ'ল। এতিয়া 2 নম্বৰত কৈছে ধনুখন টানিবলৈ ধনুধাৰীয়ে প্ৰয়োগ কৰা বল কি? পেশীয় বলৰ উদাহৰণ। কি বলৰ উদাহৰণ? পেশীয় বলৰ উদাহৰণ। ইয়াত পেশীয় লিখি দিয়া। তাৰপিছত নেক্সট দিয়া আছে যে কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ ডেছ বলৰ উদাহৰণ। ইয়াৰ উত্তৰ কি হ'ব? অস্পৰ্শ বলৰ উদাহৰণ। তাৰপিছত নেক্সট দিয়া আছে 2 নম্বৰ, কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে মাধ্যাকৰ্ষণ আৰু বায়ুৰ বাবে হোৱা ঘৰ্ষণ। ঠিক আছে, প্ৰথমটো হ'ব মাধ্যাকৰ্ষণ আৰু পিছৰ খালী ঠাইত হ'ব ঘৰ্ষণ। তাৰপিছত নেক্সট 5 নম্বৰত কৈছে তোমালোকৰ তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা। 1 নম্বৰত কৈছে ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা। এইটোত কি বল প্ৰয়োগ হৈছে? উত্তৰ হ'ব বল প্ৰয়োগ কৰা কাৰক হ'ল হাতৰ আঙুলি আৰু বল প্ৰয়োগ হোৱা বস্তু হ'ল নেমু টেঙাৰ ৰস।
বলৰ পৰিণতি কি হৈছে বল প্ৰয়োগৰ ফলত নেমুটোৰ আকৃতিৰ পৰিৱৰ্তন ঘটে আৰু তাৰ পৰা ৰস ওলাই আহে বি নম্বৰত দিয়া আছে টুথপেষ্ট টিউবৰ পৰা টুথপেষ্ট উলিওৱা ইয়াত কি আছে কি হ'ব উত্তৰ যে বল প্ৰয়োগ কৰা কাৰক হ'ল হাতৰ আঙুলিৰে আমি টুথপেষ্টৰ চেপি দিলেহে টুথপেষ্টটো ওলাই আহে তাৰপিছত বল প্ৰয়োগ হোৱা বস্তু হ'ল টুথপেষ্টৰ টিউবটো তাৰপিছত বলৰ পৰিণতি হ'ল বল প্ৰয়োগৰ ফলত টুথপেষ্টৰ টিউবটোৰ আকৃতিৰ পৰিৱৰ্তন ঘটে আৰু ভিতৰৰ পৰা পেষ্টখিনি বাহিৰলৈ ওলাই আহে তাৰপিছত নেক্সট দিয়া আছে যে বেৰৰ হাকোটাৰ পৰা ওলমাই থোৱা স্প্ৰিং এডালৰ আন্তঃমূৰত গধুৰ ভাৰ এটা ওলমাই ৰখা হৈছে ইয়াৰ উত্তৰ হ'ব বল প্ৰয়োগ কৰা কাৰক হ'ল ওলমাই ৰখা গধুৰ ভাৰটো বল প্ৰয়োগ হোৱা বস্তু হ'ল স্প্ৰিং তাৰপিছত বলৰ পৰিণতি হৈছে যে বল প্ৰয়োগৰ ফলত স্প্ৰিংডালৰ আকৃতি পৰিৱৰ্তন ঘটে এতিয়া নেক্সট দিয়া আছে যে নিৰ্দিষ্ট উচ্চতাত প্ৰতিস্থাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা বল প্ৰয়োগ কৰা কাৰক হ'ল খেলুৱৈজনীৰ ভৰিৰ পেশী বল প্ৰয়োগ হোৱা বস্তু হৈছে খেলুৱৈজনীৰ নিজৰ শৰীৰ আৰু বলৰ পৰিণতি হৈছে যে পেশীয় বল প্ৰয়োগৰ ফলত খেলুৱৈজনীৰ শৰীৰৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটে যাৰ ফলত তেওঁ মাটিৰ পৰা ওপৰলৈ জঁপিয়াব পাৰে আৰু দণ্ডডাল অতিক্ৰম কৰিব পাৰে এতিয়া 6 নম্বৰ প্ৰশ্নত কৈছে কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিঠি সঁজুলি তৈয়াৰ কৰে হাতুৰিৰে মৰিয়াওঁতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে উত্তৰ হ'ব কমাৰ এজনে যেতিয়া হাতুৰিৰে মৰিয়ায় তেতিয়া তেওঁ পেশীয় বল প্ৰয়োগ কৰে এই বল এটা স্পৰ্শ বল এই বলে উত্তপ্ত লোৰ টুকুৰাটোৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় আৰু তাক চেপেটা কৰি বিচৰা ধৰণৰ সঁজুলিৰ ৰূপ দিয়ে ঠিক আছে এতিয়া 7 নম্বৰ প্ৰশ্নত সুধিছে যে ফুলোৱা বেলুন এটা সংশ্লেষিক কাপড়ৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হ'ল দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিছে বেলুন আৰু বেৰখন মাজত আকৰ্ষণত কি বলে ভূমিকা লৈছে ইয়াৰ উত্তৰ হ'ব যে বেলুন আৰু বেৰখনৰ মাজত আকৰ্ষণত স্থিতি বৈদ্যুতিক বলে ভূমিকা গ্ৰহণ কৰিছে ঘঁহনিৰ ফলত বেলুনটো আধানযুক্ত হৈ পৰে আৰু ই আধানহীন বেৰখনক নিজৰ ফালে আকৰ্ষণ কৰে ঠিক আছে এতিয়া 8 নম্বৰ প্ৰশ্ন মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা উত্তৰ হ'ব বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বল দুটা হ'ল এটা হ'ল হাতৰ দ্বাৰা প্ৰয়োগ কৰা পেশীয় বল আনটো হ'ল পৃথিৱীৰ মধ্যাকৰ্ষণ বল এই দুটা বল প্ৰয়োগ হৈছে এতিয়া এই দুয়োটা বলৰ মান সমান ইহঁতে পৰস্পৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে যাৰ ফলত মুঠ বা লম্ব বলৰ মান 0 হয় সেয়েহে বল প্ৰয়োগ হোৱাৰ পাছতো বাল্টিটোৰ গতি অৱস্থাৰ কোনো পৰিৱৰ্তন ঘটা নাই ঠিক আছে এতিয়া নেক্সট দিয়া আছে 9 নম্বৰ প্ৰশ্ন যে কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে নিক্ষেপস্থলী এৰাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা উত্তৰ হ'ব নিক্ষেপস্থলী এৰাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধ হ'ল প্ৰথমটো হ'ল পৃথিৱীৰ মধ্যাকৰ্ষণ বল আৰু দ্বিতীয়টো বল হ'ল পৃথিৱীৰ বায়ুমণ্ডলৰ ঘৰ্ষণ বল এতিয়া 10 নম্বৰ প্ৰশ্নত কৈছে যে 10 নম্বৰ প্ৰশ্নটো হ'ল ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনি বুট আকাৰে ওলাই যোৱা দেখা যায় আনহাতে বাল্বৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱা কাৰণটো হৈছে কি 4টা অপশ্যন দিছে পানীৰ চাপ পৃথিৱীৰ মধ্যাকৰ্ষণ বল ৰবৰৰ বাল্বটোৰ আকৃতি আৰু বায়ুমণ্ডলীয় চাপ ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে বায়ুমণ্ডলীয় চাপটো হ'ল শুদ্ধ উত্তৰ এইখিনিতে তোমালোকৰ 6 নম্বৰ পাঠৰ অনুশীলনীত থকা বা এক্সাৰসাইজত থকা যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে এনেকৈ আগন্তুক দিনত সদায় ক্লাছ পাই থকাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা